ৰাতিপুৱাৰ পৰা শিখৰ খাব পোৱা নাই এইবাৰ পাইছোঁ ৰ ভাই শিখৰ মিলি আছা নেকি অঁ ভাই শেষৰ অলপমান খাওঁ খাবি দিম কিন্তু মই এটা কথা ভাবি আছোঁ জানা না একচুৱেলি এইটো কথা মই বহুত দিনৰ পৰা ভাবি আছোঁ কি কিন্তু মই কাকো ক'ব পৰা নাই হয় ভাবি আছোঁ আজি তোকে মই কওঁ মানে কথাটো হ'ল কি জানা শিখৰটা দিয়ে অলপমান খাওঁ খাই কেনে কওঁ দিম খাবিতো তোৰ কাৰণে লৈছোঁ তো শেষৰটা মানে কথাটো কি হ'ল জানা কি আমি দিনত কমেও তো 10 পেকেট শেখৰ খাওঁৱেই খাওঁ দুজনে মিলাই খাওঁ 1 পেকেট শেখৰৰ দাম 10 টাকা তেনেহ'লে 10 পেকেট শেখৰৰ দাম 100 টাকা দিনত 100 টাকা আমাৰ যায় আমাৰ কিন্তু কাম কাজো নাই নাই তেনেহ'লে দিনত 100 টাকা হ'লে মাহত 3000 টাকা হয় 3000 টাকাটো আমাৰ যায় মানে 4 বছৰৰ পৰা শেখৰ খাওঁ তেনেহ'লে বছৰত মানে মাহত যদি 3000 টকা হয় তেনে বছৰত 36000 টকা হয় 4 বছৰত কিমান 1.5 লাখ টকা মানে এভাৰেজ 1.5 লাখ টকা এই যে আমাৰ পইচা নাই ইটা নাই সিটা নাই কৈ আমি মানে 4 বছৰত 1.5 লাখ টকা খালোৱে খালি শেখৰে মানে আৰু আগন্তুক দিনত যে আহিব লগা দিনবিলাক আছে তাতেতো আৰু নিশ্চয় শেখৰ খাম তেনেহ'লে আমাৰ কিমান পইচা মানে ৱেষ্ট হৈ আছে মানে যাই আছে ভাবিছা না আৰু শেখৰ খালেতো দেহাৰ কাৰণেও ক্ষতি হয় বহুত ক্ষতি ভাতো খাৱা নাযায় আৰু এটা বস্তু কমি যায় এইবিলাক মানে নানান ধৰণৰ প্ৰব্লেম আৰু পইচাও বহুত ক্ষতি 1.5 লাখ টকা তো মই ভাবিছোঁ কি জানা আজিৰ পৰাই শেখৰে নাখাওঁ এক কাম কৰ ভাই তেনেহ'লে আমি এই যে 10 টাকা 20 টাকা 50 টাকা কৰি জমা কৰোঁ তাকে মই ভাবিছোঁ শেখৰে নাখাওঁ মই লৈছোঁ ৰাতিপুৱাই মানে কথাটো ভাবি আছোঁ এতিয়াহে মিলালোঁ তোক দেখা পাই মিলালোঁ মই কি কোৱা শেখৰে নাখাওঁ দে বাদ দিওঁ না নাখাওঁ তুমি চাওঁ খালি ভাই যা দে তই আজিৰ পৰা বাদ শিখৰ বাদ অ' ভাই যা মনত ৰাখিবা শেখৰ নাখাওঁ পইচা বাচাম যাবা বাইক ল'ম वाह व्हाट अ परफॉर्मेंस अबे भोजनी के इधर तो देखो माने তোৰ যদি অলপমান শিখৰ খুজো কিবা নাতে কিবা মানে তই ওলাবিয়ে ঠিক আছে এইফালে ঘূৰ হেই ইফালে ঘূৰ কিয় তোৰ 1.5 লাখ টকা বাঁচাব নাপালি মোৰ 1.5 লাখ টকা ধৰিছা এই শিখৰ দিবা মন নাথাকিলে ডাইৰেক্ট কবি কিয় ইমান জ্ঞান পেলিব লাগে যে ওলা শিখৰ খাবাৰ পৰা কিনি খোৱা নাই আৰু তাই মোক আজি জ্ঞান পেলিব আহিছে পাইছা এতিয়া মোৰ হাতত শিখৰ ৰ খাই ল